কোনো দূষিত বায়ুৱে তেওঁক আক্ৰমণ কৰিব নোৱাৰে। ইয়াতো সম্পূৰ্ণ বিজ্ঞান ভিত্তিক যুক্তি। ঠিক সেইদৰে প্ৰসাদত আছে কেনেকৈ বিজ্ঞান ভিত্তিক তথ্য চাওক। উত্তৰ ভাৰত দক্ষিণ ভাৰতলৈ আপোনালোক বহুত গৈছে, সকলোৱে কিন্তু তাৰ প্ৰসাদ খাব নোৱাৰে। সেইবিলাক সিদ্ধান্ত আৰু মিষ্ঠান্ন। কিন্তু আমাৰ অসমৰ প্ৰসাদ মহাপুৰুষজনে এনেদৰে সৃষ্টি কৰিলে সকলো মানুহে সকলো ৰোগীয়ে খাব পাৰে। বুট মগু, কল কুঁহিয়াৰ, আদা নাৰিকল, অন্ন, লোন, ইয়াৰ সংমিশ্ৰিত ৰূপটোকে আমি প্ৰসাদ বুলি কৈছোঁ। কিন্তু পোনে পোনে প্ৰসাদ হ'ব নোৱাৰে যেতিয়ালৈকে আমি ভগৱন্তৰ চৰণত নিবেদন নকৰোঁ। ভগৱন্তৰ চৰণত নিবেদন কৰাৰ পিছতহে সেই বিশ্বাসত ই প্ৰসাদ ৰূপে চিহ্নিত হয়। সেই প্ৰসাদত কেনেকৈ বিজ্ঞানসন্মত কথা আছে চাওক। সেই প্ৰসাদত কি আছে আপোনালোকে জানেই, তথাপি মনত পেলাই দিছোঁ। লৌহ পদাৰ্থ, প্ৰটিন, আইৰণ, এনজাইম, যিকেইটা বস্তু আমাৰ শৰীৰত অনবৰতে লাগে। আমি যেতিয়া সেই প্ৰসাদ খাই দিম সেই শক্তিখিনি আমি লাভ কৰিব পাৰোঁ। আৰু কি আছে চাওক। এজন মানুহৰ কিবা কাৰণত পেটটো গোমা হৈ থাকিব পাৰে, প্ৰসাদ খাবলৈও মন যোৱা নাই। সেই গোমা ভাতটো নাইকিয়া কৰিবৰ কাৰণেও প্ৰসাদৰ মাজত ব্যৱস্থা দিয়া হ'ল। কি জানেনে? আদা টুকুৰা। কাৰণ আদাত ইমান ক্লৰিফিক এচিড আছে, সেইটো যদি চুবাই দিয়ে পেটৰ গোমা ভাতটো নাইকিয়া হৈ যাব, হজমী শক্তি প্ৰখৰ হ'ব। আপোনালোকৰ মাজত চাগে সৰু সিদিনাখনলৈকে আছিলে, আজিকালি চৰকাৰেও বন্ধ কৰিছে, গোটৰ নোহোৱা হৈছে। এজন গাঁৱলীয়া বেজে যেতিয়া মুখ লগা হ'লে মুখ লগা জাৰি দিয়ে, তেতিয়া কিহৰ আশ্ৰয় লয় আপোনালোকে জানে? আদা টুকুৰা লয়। আদা টুকুৰা নলৈ তেওঁ কল কুঁহিয়াৰ আপেল নাৰিকল ল'ব পাৰিলেহেঁতেন। আদা টুকুৰা কিয় ল'লে? কাৰণ তাত বিজ্ঞান ভিত্তিক তথ্য সমৃদ্ধ হৈ আছে। ক্লৰিফিক এচিড ইমান বেছিকৈ আছে, সেইটোকে খাই দিয়াৰ কাৰণে হজম শক্তিটো প্ৰখৰ হৈ যায়। আমি মন্ত্ৰ বিশ্বাসটো ওলাই কৰা নাই, কিন্তু মূল কথাটো হৈছে ক্লৰিফিক এচিড থকাৰ কাৰণেহে সেই বেজজনে বা সেই বিচাৰকজনে আধা টুকুৰা বাছি লৈছিলে। তেনেকৈ কলত আছে নিয়াচিন পদাৰ্থ, যিটো আমাৰ দেহত লাগে। তিয়ঁহত আছে পটাছিয়াম, যিটো আমাক লাগে। নাৰিকলত আছে ফচফৰাছ, যিটো আমাক লাগে। আৰু আপুনি জানেই প্ৰসাদ খাই আমি গুৰু আহাৰ চাউল সিজোৱা খোৱাৰ নিচিনাকৈ মুখখন প্ৰক্ষালন কৰিব নোৱাৰোঁ। যদি কৰোঁ দুখ লাগিব, কাৰণ প্ৰসাদ চাউল সিজোৱা খোৱাৰ দৰে দ্ৰব্য নহয়। অথচ মুখখন প্ৰক্ষালন নকৰিলেও আমি তাৰ পৰা হাত সাৰিব নোৱাৰোঁ, পৰিত্ৰাণ নাপাওঁ। কিয়? কাৰণ প্ৰসাদ খোৱাৰ পিছত সেই টুকুৰাবিলাক আমাৰ দাঁতৰ গুৰিয়ে গুৰিয়ে সোমাই থাকে। হয় সি দুৰ্গন্ধ সৃষ্টি কৰিব, নহয় আন শাৰীৰিক প্ৰতিক্ৰিয়া সৃষ্টি কৰিব। সেইকাৰণে আমাক তাতো আওপকীয়াকৈ মুখখন প্ৰক্ষালন কৰাৰ ব্যৱস্থা দিলে। কি জানেনে? কুঁহিয়াৰ টুকুৰা। আমি কোনেও প্ৰসাদ খোৱাৰ আগত কুঁহিয়াৰ নাখাওঁ। যেতিয়া প্ৰসাদ খাই শেষ হয় তেতিয়াহে আমি কুঁহিয়াৰ টুকুৰা চুবাই দিওঁ। তাৰ ৰসেৰে আমাৰ দাঁতৰ গুৰিয়ে গুৰিয়ে থকা টুকুৰাবোৰ সি পেটলৈ লৈ যায়। দুৰ্গন্ধটো সৃষ্টি হ'ব নোৱাৰে, আন প্ৰতিক্ৰিয়াও সৃষ্টি কৰিব নোৱাৰে। এয়া সম্পূৰ্ণ বিজ্ঞানসন্মত কথা। ৰামদেৱে, ৰবি শংকৰে, বিভিন্ন ঋষিমুনিয়ে আজি বহুত যুক্তি দি দেখুৱাইছে হাতৰ আঙুলিবিলাক পিটিকি থাকিলে বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰি। কিন্তু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেতিয়াই কৈছে, তোমালোকে যেতিয়া নাম গাবা টোপনিয়াই টোপনিয়াই নাম নাগাবা, জোৰেৰে হাত চাপৰি বজোৱাই নাম গোৱা। তাৰ ফলত শৰীৰটো ঘৰ্মাসক্ত হ'ব, অতিৰিক্ত লৱণ নিমখবিলাক উলিয়াই দিব। তাৰমানে শৰীৰটো আমাক স্বাস্থ্যসন্মত কৰি তুলিব। আৰু আমি যি জোৰেৰে নাম গাম, এই পিটিকা পিটিকি কামবোৰ তাতেই হৈ থাকে। বেলেগে আমি আৰু পিটিকা পিটিকি কামত ব্ৰতী হ'ব নালাগে। এয়া সম্পূৰ্ণ বিজ্ঞানসন্মত তথ্য। সেয়ে আমাৰ নৱপ্ৰজন্মক যদি আমি আজি বুজাই দিব পাৰোঁ
যে নামঘৰৰ প্ৰতিটো কথা, সত্ৰৰ প্ৰতিটো কথা, এফালে যেনেকৈ ধৰ্মীয় বিশ্বাস আছে, আনফালে বিজ্ঞানসন্মত তথ্য আছে। আমি ভাবোঁ তেওঁলোকে কেতিয়াও আমাৰ নামঘৰত অনীহা প্ৰদৰ্শন কৰিব নোৱাৰে। আমি মাত্ৰ এইটো কথাত সতৰ্ক হোৱা উচিত হ'ব। আজি আমি বিশ্বায়নৰ যুগত ডাঙৰ দীঘল হৈছোঁ। লেপটপ, ডেস্কটপ, টেবলেট, পেনড্ৰাইভ, CD ব্যৱহাৰ কৰি আমি সকলো মানুহৰ লগত ভাৱৰ আদান প্ৰদান কৰিছোঁ তৎমুহূৰ্ততে। কিন্তু আমি যদি খেপিয়াই চাওঁ, আমি এফালৰ পৰা সুযোগ লাভ কৰিছোঁ, গ্ল'বেলাইজেশ্যন, গোটেই বিশ্বখনকে আমি গাঁৱলৈ ৰূপান্তৰিত কৰিছোঁ। কিন্তু আন্তৰিকভাৱে আমি কিমান বিশ্বায়ন হৈছোঁ? আমি আন্তৰিকভাৱে বিশ্বায়ন হ'ব পৰা নাই। যদি হ'লোহেঁতেন এই কটাকটি মৰামৰি হিংসাৰ দেশ আমি অনবৰতে দেখা নেপালোহেঁতেন। কিন্তু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই নামঘৰ প্ৰতিষ্ঠা কৰাৰ মুহূৰ্ততে আমাক আন্তৰিক বিশ্বায়ন হোৱাৰ সুযোগ দিছে আৰু তাত বিশ্বায়নৰ পৰিৱেশ সৃষ্টি কৰিছে। কেনেকৈ? যিদিনাখন নামঘৰটোত দবা বজাই দিয়া হ'ল, খোলটো বজাই দিয়া হ'ল, তাল বজাই দিয়া হ'ল, এই বাদ্যধ্বনি শুনাৰ লগে লগে গাঁৱৰ অঞ্চলৰ মানুহে নামঘৰত কিবা অনুষ্ঠান অনুষ্ঠিত হৈছে বুলি গম পাই তাইলৈ ঢপলিয়াই আহে। এয়াইতো লেপটপ, ডেস্কটপ, টেবলেটৰ কাম। যি কম্পিউটাৰে আমাক মানুহ গোটাই দিছিলে, এই দবা, তাল, কাঁহ, খোলেও আমাক মানুহ গোটাই দিছে। কিন্তু আমি আকৌ কৈছোঁ, এইটো বিশ্বায়নত আন্তৰিক বিশ্বায়ন আমি খেপিয়াই নাপাওঁ। কিন্তু ইয়াত আছে নামঘৰত। এই দবা, তাল, খোলে যে মানুহ মাতি আনিছে, তাত যেতিয়া তেওঁলোক একেলগে বহে, ভকত সংজ্ঞালৈ ৰূপান্তৰিত হয়। কাৰোবাৰ দুজনৰ মাজত যদি কাজিয়া লাগে, তেওঁলোকক কিবা কাৰণত আহি নামঘৰত যদি একেলগে বহিব লগা হয়, খিলাকুটি লগাই যে নাম গায়, কাজিয়া নাথাকে। এয়াই হৈছে আন্তৰিক বিশ্বায়নৰ প্ৰেক্ষাপট, এয়াই হৈছে আন্তৰিক বিশ্বায়নৰ ছবি, এয়াই হৈছে আন্তৰিক বিশ্বায়নৰ মূল মন্ত্ৰ। সেয়ে আমাক নামঘৰে আন্তৰিক বিশ্বায়ন দিব পাৰে, আমাক ভকত সংজ্ঞালৈ ৰূপান্তৰিত কৰিব পাৰে, বৈষ্ণৱ সংজ্ঞালৈ ৰূপান্তৰিত কৰিব পাৰে। আৰু বেছি কথা কৈ আপোনাক সকলোক আৰু আমনি নিদিওঁ, কেইবাজনো বক্তা আছে, আমি অকণমান আগতে যাবগৈ লাগিব। এটা কথা আমি পুনৰ ক'ব খোজোঁ, আজি আমাৰ সমাজখনে যিদৰে গতি কৰিছে, এফালৰ পৰা স্বচ্ছলতা আছে, আমি আধ্যবন্ত, কিন্তু যিটো কথাৰ আমি সঁচা অৰ্থত আধ্যবন্ত হ'ব লাগে, সেইটোত ক'ৰবাত যেন আমি অনীহা প্ৰকাশ কৰিছোঁ। আমাক প্ৰকৃত আধ্যবন্ত কৰিব পাৰে আধ্যাত্মিকতাই, ভাৱবাদে। পাশ্চাত্য সংস্কৃতি, প্ৰাচ্য সংস্কৃতিৰ মাজত পাৰ্থক্য আছে। পাশ্চাত্য সংস্কৃতিৰ লোকসকলে বেছিকৈ ভোগ বস্তুৰ ওপৰত প্ৰাধান্য দিয়ে। আমাৰ প্ৰাচ্য সংস্কৃতিৰ লোকসকলৰ পৰম্পৰা আছিল ভাৱবাদ, আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিয়া। কিন্তু ক্ৰমে ক্ৰমে আমিও যেন আজি অন্ধ অনুকৰণ কৰি পাশ্চাত্য সংস্কৃতিৰ ভাৱধাৰালৈ গুচি গৈছোঁ। আমি যিমানেই বস্তু আৰু ভোগক খেদি ফুৰিম, সিমানেই আমি অশান্তিৰ চাকমায়াত দ্ৰৱীভূত হ'ম। সঁচা, সংসাৰী লোকে বৰ্তমান সময়ৰ প্ৰযুক্তিবিদ্যাৰ দিনত বস্তু কিয় নিবিচাৰিব, সমানুপাতিক বস্তু কিয় গ্ৰহণ নকৰিব? এসময়ত মানুহে নাহৰগুটি লগাই পোহৰ ব্যৱস্থা কৰিছিল। আজি ইলেক্ট্ৰিচিটি অহাৰ পিছত মানুহ নাহৰগুটি চুবলৈ কোনো কাৰণতে ঘূৰি যাব নোৱাৰে, সত্ৰ সভা নামঘৰো ঘূৰি যাব নোৱাৰে। এসময়ত গোসাঁইসকলে দোলা খাটোলা ব্যৱহাৰ কৰিছিল। আজি নেনো প্ৰযুক্তিবিদ্যাৰ গাড়ী অহাৰ পিছত তালৈ কোনো ঘূৰি যাব নোৱাৰে। বৰঞ্চ আমি আজিৰ উপাদান গ্ৰহণ নকৰিলে আমি অচল হৈ যাওঁ। আমি গ্ৰহণ কৰিমেই, কিন্তু আমি মনত ৰাখিব লাগিব, এই স্বচ্ছলতা পালেও, এই সুবিধা পালেও যাতে বস্তু আৰু ভোগেই জীৱনৰ সৰ্বস্ব নহয়, তাৰ ওপৰত নিয়ন্ত্ৰণৰ অংকুশ লগাই আমি আধ্যাত্মিকতাৰ বাদৰ ওপৰত যদি গুৰুত্ব আৰোপ কৰোঁ, আমি সুৰক্ষা অনুভৱ কৰিম, শান্তি অনুভৱ কৰিম। সেয়ে নামঘৰ সমাজখনে সেই ভাৱত সকলোকে উদ্বুদ্ধ কৰাৰ কাৰণে প্ৰয়াস কৰিবই লাগিব। ইতিমধ্যে
আমি সত্ৰ অনুষ্ঠানেও সময় সাপেক্ষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে সভাপতি আসনৰ পৰা কমলজ্যোতি গগৈ ডাঙৰীয়াই কৈছে, আজি সোঁৱে বামে ইমান বিশ্ববিদ্যালয় থকাৰ পিছতো আৰু এখন বিশ্ববিদ্যালয় নালাগে। কিন্তু আমি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ মানস কৰিছোঁ। যিকেইটা কথা যিকোনো বিশ্ববিদ্যালয় উচ্চ শিক্ষানুষ্ঠানে পূৰাব পৰা নাই, সেইকেইটা আমি পূৰাবলৈ চেষ্টা কৰিম। আজি ডিগ্ৰী আছে, ডিপ্ল'মা আছে, চাৰ্টিফিকেট আছে, কৰ্মমুখী ব্যৱস্থা আছে, কিন্তু অন্তনিষ্ঠ মানুহজন তৈয়াৰ কৰাৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানবিলাক যেন আজি ব্যৰ্থ হৈছে। প্ৰকৃত ঘৰখন তৈয়াৰ কৰাৰ ক্ষেত্ৰত ক'ৰবাত যেন আজি আমি ৰৈ গৈছোঁ। শৃংখলিত সমাজখন যেন আজি প্ৰতিষ্ঠা কৰিব পৰা নাই। আমি সুন্দৰ কানি কাপোৰ পিন্ধিছোঁ, অলংকাৰ পিন্ধিছোঁ, প্ৰসাধনৰ সামগ্ৰী পিন্ধিছোঁ, তাৰে আমি মানুহ নহয়। অন্তৰখনত থকা দয়া, প্ৰেম, মমতাৰ দুৱাৰখন খুলিবই লাগিব। পৰোপকাৰী চিন্তাত আবদ্ধ হ'বই লাগিব। সহিষ্ণু নীতি গ্ৰহণ কৰিবই লাগিব। যাৰ যদি আমি অন্তনিষ্ঠ মানুহজন পাব পাৰোঁ, সেই মানুহজনৰ আজি অভাৱ ঘটিছে। আমাৰ লক্ষ্য এই বিশ্ববিদ্যালয়, যিখন আমি আউনীআটী নামকৰণৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছোঁ, এই বিশ্ববিদ্যালয়খনে যাতে সেই অন্তনিষ্ঠ মানুহজন তৈয়াৰ কৰিব পাৰে। আপোনালোকে বেয়া নাপাব, আপোনালোকৰ ইয়াত নিশ্চয় নাই। চহৰে নগৰে সুলভ, আজি দালান আছে, আজি বিল্ডিং আছে, আজি অট্টালিকা আছে, কিন্তু আমাৰ অসমীয়া সমাজখনৰ ঘৰখন নোহোৱা হৈছে। অসমীয়া সমাজৰ ঘৰখন কোনখন? য'ত পিতৃ মাতৃ একেলগে থাকে, স্বামী স্ত্ৰী একেলগে থাকে, ভাই ককাই একেলগে থাকে, বাই ভনী একেলগে থাকে, সকলোৱে যৌথভাৱে একেলগে খায়, পৰস্পৰে পৰস্পৰৰ খবৰ লয়। কাৰোবাৰ অসুখ হৈছে জঁপিয়াই পৰে ইজনৰ ওপৰত, কাৰোবাৰ সমস্যা হৈছে সৃষ্টিৰ তাৰ সূত্ৰ আৱিষ্কাৰ কৰে। আৰু য'ত সন্মান, শ্ৰদ্ধা, স্নেহ, মমতা, পৰোপকাৰ, সহানুভূতিয়ে হৃদয়খন উপচি পৰে, সেইখনেই আমাৰ ঘৰ। আৰু সেই ঘৰখন আজি নোহোৱা হৈছে। আপুনি দেখিছে, স্বামী বেলেগে থাকিবলৈ লৈছে, স্ত্ৰী বেলেগে থাকিবলৈ লৈছে, পিতৃ মাতৃক যদি পাৰিছে বৃদ্ধাশ্ৰমত থৈছে, নহ'লে ক'ৰবাত এৰি থৈ আহিছে, আৰু ল'ৰা ছোৱালীকো আঁতৰতে ৰাখিছে। এনেদৰে বিচ্ছিন্ন হোৱাৰ ফলত মনবিলাক কঠোৰ হৈ গৈছে। আৰু সেই মনবিলাক কঠোৰ হোৱাৰ কাৰণে সেই ঘৰৰ আপোনজনে আপোনজনক হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। এয়া মানুহৰ সমাজ হ'ব নোৱাৰে, এয়া এখন পৰিশীলিত সমাজৰ ৰূপ হ'ব নোৱাৰে। সেয়ে আমাৰ সেই সাতাম পুৰুষীয়া পৰম্পৰা থকা, মৰম স্নেহ থকা, শ্ৰদ্ধা থকা, সহানুভূতি থকা ঘৰখন আমি সৃষ্টি কৰিবই লাগিব। তেতিয়াহে বিশ্বায়নৰ যুগত, প্ৰযুক্তিবিদ্যাৰ দিনত আমি সুৰক্ষা অনুভৱ কৰিম। আমাৰ বিশ্ববিদ্যালয়ৰ এইটো এটা লক্ষ্য। এফালে মানুহ সৃষ্টি কৰা, এফালে ঘৰ সৃষ্টি কৰা, আনফালে সমাজ সৃষ্টি কৰা। আজি সুন্দৰ পৰিৱেশত আমি সমাজ পাতিছোঁ, সাংস্কৃতিক অনুষ্ঠান পাতিছোঁ, বিভিন্ন সভা সমিতি পাতিছোঁ। তাত কি হৈছে? তৰ্ক। তাত কি হৈছে? কাজিয়া। তাত কি হৈছে? ইটোৱে সিটোক মৰামৰি কৰাৰ কাৰবাৰ। এয়াটোতো সুশীল সমাজৰ পৰিচয় নহয়। সেই সমাজখন ঘূৰাই আনিলেহে মানুহে শান্তিৰে বাস কৰিব পাৰিব। গতিকে আমাৰ বিশ্ববিদ্যালয়ৰ হ'ব সেইটো এটা অন্যতম ধৰ্ম। মানুহ সৃষ্টি কৰা, ঘৰ তৈয়াৰ কৰা, সমাজ পৰিশীলিত কৰাৰ লক্ষ্যৰে আউনীআটী বিশ্ববিদ্যালয় আগবাঢ়িছে। আপোনালোকে আমাক সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াব লাগিব। আৰু আপোনালোকক এই সুবাদতে জনাওঁ যে আমাৰ বিশ্ববিদ্যালয়খন সকলো শ্ৰেণীৰ লোকৰ কাৰণে খোলা বিশ্ববিদ্যালয়। নেশ্যনেল এডুকেশ্যন পলিচিয়ে আমাক সেই সুবিধা দিছে। টিপ চহী মৰা মানুহজনো আমাৰ বিশ্ববিদ্যালয়ত গৈ নাম লগাব পাৰিব, শিশুতেও নাম লগাব পাৰিব। আপোনালোকে জানে আমাৰ সমাজত নাম লগাৰ অভাৱ নাই, পাঠকৰ অভাৱ নাই, সাংস্কৃতিক কৰ্মীৰ অভাৱ নাই, গায়ন বায়ন ওজা ভাৱৰীয়াৰ অভাৱ নাই। কিন্তু তেওঁলোক অনাদৃত। প্ৰতিযোগিতাৰ যোগেদি চাৰ্টিফিকেট এখন পালেও, পুৰস্কাৰ এটা পালেও তেওঁলোক সৰ্বভাৰতীয় স্তৰত প্ৰৱেশ কৰিব পৰা নাই। কিন্তু আমি যদি তেওঁলোকক আমাৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কৰি তেওঁলোকক সেই মাত্ৰা জ্ঞান আমি দিব পাৰোঁ, তেওঁলোক সৰ্বভাৰতীয় পটভূমিত প্ৰতিষ্ঠিত হ'ব। আমি কেতিয়াবা দিল্লী, বোম্বেত কাৰোবাক খাটনি ধৰোঁ, আমাৰ নৃত্যতা প্ৰদৰ্শনৰ সুযোগ দিয়ক, ভাওনা এখন কৰিবলৈ সুযোগ দিয়ক। তেতিয়া আমি কাবুল কুকাৰী কৰিব নালাগে। তেওঁলোকে
আমাৰ এই মাত্ৰা জ্ঞান লাভ কৰি আমাৰ ওচৰলৈ আমাক আহি ক'বহি আপোনালোকৰ শিল্পীজন আমাৰ দিয়ক। সেয়ে আমি ক'ব খোজোঁ আমাৰ অসমৰ সমাজ জীৱনৰ শিল্পীৰ অভাৱ নাই, কিন্তু তেওঁলোকক অকণমান বিদ্যায়তনিক মাধ্যমেৰে আমি উলিয়াই আনিব লাগিব আৰু তেওঁলোকক আমি সেই সুযোগ প্ৰদান কৰিব লাগিব। আৰু যদি সঁচাকৈ আমাৰ বুঢ়া গায়নজনক এই বয়সতো আমি নাম লগাজনক আমি তেনেকুৱা এটা সামাজিক স্বীকৃতি প্ৰদান কৰিব পাৰোঁ, আমি ভাবোঁ তেওঁলোকৰ জীৱন ধন্য হৈ যাব। তেওঁলোকে সামাজিকভাৱে স্বীকৃতি লাভ কৰাৰ লগতে তেওঁলোকে অনুভৱ কৰিব যে মই জীৱনজোৰা সাধনাৰে যি খোলটো বজালোঁ, তালযোৰ বজালোঁ, গায়নৰ কাম কৰিলোঁ, প্ৰসংগৰ কাম কৰিলোঁ, মোৰ জীৱনটো ধন্য হৈ গ'ল। তেওঁলোকক ধন্য কৰিবৰ কাৰণে আমি এই বিশ্ববিদ্যালয়ে আঁচনি তৈয়াৰ কৰিছোঁ। আপোনালোকক জনাওঁ এই বিশ্ববিদ্যালয় স্থবিৰ নহয়, এই বিভিন্ন ঠাইত সম্প্ৰসাৰিত হ'ব। মাজুলীত প্ৰতিষ্ঠা হৈছে ইতিমধ্যে, কিয়বাৰ কলিয়াপানীত হৈছে, গুৱাহাটীত হ'ব, বিভিন্ন ঠাইত হ'ব। আপোনালোকে কেতিয়াবা বিচাৰিলে আপোনালোকৰ ইয়াতো হ'ব। গতিকে আমি এনেকৈ যদি বিশ্ববিদ্যালয়খন সম্প্ৰসাৰিত কৰিব পাৰোঁ, নিশ্চয় তাৰ যোগেদি ভবা সপোনটো বাস্তৱত ৰূপায়িত হ'ব। সেইকাৰণে এই কথাখিনি আমি আপোনালোকক জনালোঁ। প্ৰাসংগিকতা বিচাৰি সেই কথাখিনি কৈছোঁ, কাৰণ নামঘৰ সমাজখন বিদ্যায়তনিক হ'বই লাগিব, নামঘৰ সমাজখন বিজ্ঞানসন্মত হ'বই লাগিব, আৰু এই বাৰ্তা দিব আমাৰ বিশ্ববিদ্যালয়খনে। সেইকাৰণে বিশ্ববিদ্যালয়ৰ লগত এই সত্ৰীয়া নামঘৰ সমাজখনৰ সম্পৰ্ক আছে। সেয়ে আমি এই আপাহতে এই কথাখিনি আপোনালোকক অৱগত কৰিলোঁ। আপোনালোকে মই পুনৰ কৈছোঁ, সেই সত্ৰীয়া নামঘৰ সমাজখনেই এইভাৱে উদ্বুদ্ধ হওক, তেতিয়া দেখিব আমাৰ সমাজখনে বহুত সুস্থিৰতা লাভ কৰিব। অৱশেষত এই কথা আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ, যিটো কথা সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, ধৰ্ম ইজ ডেড which binds society together, that is dharma. And which divides society, breaks it up into parts, makes people bite another, that is adharma. সেইটোৱেই ধৰ্ম, যি সমাজখন ফুলৰ মালাৰ দৰে সুসংগঠিত কৰি ৰাখে, যি এজনৰ লগত আন এজনৰ কাজিয়া লগাই ভাল পায়, সমাজখন ভাগ ভাগ কৰি টুকুৰা টুকুৰ কৰি এটা ক্ষতবিক্ষত ৰূপ প্ৰদান কৰে, সি কেতিয়াও ধৰ্ম হ'ব নোৱাৰে, সি কেতিয়াও সমাজ সৃষ্টিত অৰিহণা যোগাব নোৱাৰে। আমি আশা কৰিম ক'ৰবাত কেতিয়াবা কোনোবাই আৱেগৰ বশৱৰ্তী হৈ নামঘৰটোত ভাগ ভাগ কৰাৰ ব্যৱস্থা কৰিছিলে যদিও এই সত্ৰীয়া নামঘৰ সমাজ প্ৰতিষ্ঠা হোৱাৰ পিছত ক'তো নামঘৰক কেন্দ্ৰ কৰি সমাজখন ভাল হ'ব নোৱাৰে, ভাগ হ'ব নোৱাৰে। এয়াই হ'ব সত্ৰীয়া নামঘৰ সমাজৰ মূল কৰ্তব্যৰ মূল দায়িত্ব। ইতিমধ্যে আমি জনামতে 42টা নামঘৰক একত্ৰিত কৰি এই সত্ৰীয়া নামঘৰ সমাজে যেতিয়া ইয়াৰ এটা সুন্দৰ সমাহিত একত্ৰিত ৰূপ প্ৰদান কৰিছে, ই নিশ্চয় গোটেই অসমতে ইয়াৰ আদৰ্শ সম্প্ৰসাৰিত কৰিব। আৰু আমি বিশ্বাসী এই সমাজে সঁচাকৈ অসমত এটা নতুন দৃষ্টান্তমূলক আদৰ্শ প্ৰতিষ্ঠা কৰিব। আমি এনে আশা ৰাখি আপোনালোক সকলোলৈকে পুনৰবাৰ আমাৰ ভক্তিভৰা শ্ৰদ্ধা আগবঢ়াই আমাৰ কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। নমস্কাৰ।